হেল্ল' এভৰিৱান, কি খবৰ? আই হোপ আপোনালোকে সকলোৱে ভালে আছে। মোৰো ভালেই ফ্ৰেণ্ডসকল। আজি মই এটা নতুন ভিডিঅ'ৰ লগত এটা নতুন ৰেচিপি লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু ফ্ৰেণ্ডসকল, যিসকল নতুন তেওঁলোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহকচোন ফ্ৰেণ্ডসকল, এতিয়া আমি ভিডিঅ'টো শেষলৈকে চাওঁ। ফ্ৰেণ্ডসকল, এয়া দেখিছেনে, মই মাছৰ লগত মচন্দৈ বনাবলৈ লৈছোঁ। ইয়াতে মই লৈ লৈছোঁ 3টা পিঁয়াজ আৰু ইয়াৰ ৰচুন, আদা আৰু 3টামান জলকীয়া লৈ লৈছোঁ। ইচ্ছা অনুযায়ী আপোনালোকে জলকীয়া কম বেছিও ল'ব পাৰে। ফ্ৰেণ্ডসকল, ইয়াতে মই লোকেল মাছ লৈ লৈছোঁ আৰু ইয়াতে মই কেৰাহীত তেল দি দিছোঁ। ইতিমধ্যে আমাৰ তেল গৰম হৈ গৈছে। ইয়াতে আমি মাছকেইপিচ ফ্ৰাই কৰি ল'ম। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। এবাৰ আপোনালোকে ঘৰত ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল পাব এইটো ৰেচিপি খাই। ফ্ৰেণ্ডসকল, ইতিমধ্যে আমাৰ মাছ ফ্ৰাই কৰা হৈছে আৰু ইয়াতে মই কমন কাপ মাছ লৈ লৈছোঁ। লোকেল মাছৰ খোৱা টেষ্টেই বেলেগ নহয় জানো। তাতে মচন্দৈ লগত আৰু ফ্ৰেণ্ডসকল, ইতিমধ্যে আমাৰ মাছ ফ্ৰাই কৰা হৈয়ে গৈছে আৰু ফ্ৰেণ্ডসকল, আপোনালোকে মাছ ফ্ৰাই কৰোঁতে সদায় এনেকৈ কৰণিহে ব্যৱহাৰ কৰিব, নহ'লে মাছটো ভাঙি যোৱাৰ চান্স থাকে। মই লাহে লাহে অলপ তেলটো টুকি টুকি মাছটোৰ পৰা উঠাই আনিছোঁ। আমি মাছ ফ্ৰাই কৰা ৰৈ যোৱা তেলতে আমি জিৰা কেইটামান দি লৈছোঁ। এতিয়া আমি সেই তেলতে আমি কাটি থোৱা পিঁয়াজ কেইপিচো দি দিম। আমি এইখিনি এতিয়া ভালকৈ লৰাই ৰঙচুৱাকৈ ভাজি ল'ম। খুবেই সহজ ইজি ৰেচিপি হয় ফ্ৰেণ্ডসকল। এইটো স্বাস্থ্যৰ কাৰণেও খুবেই ভাল। আপোনালোকে সৰু ল'ৰা ছোৱালীকো এনেকৈ বনাই দিবচোন। আমাৰ ইতিমধ্যে পিঁয়াজ হৈ গৈছে। ইয়াতে মই আদা নহৰু পেষ্টটো দি দিছোঁ। আদা নহৰু মই খুন্দিয়ে দিছোঁ, বৰ বেছিকৈ মিহি কৰা নাই। খুন্দি দিলেও অলপ বেলেগ এটা টেষ্ট ওলায়। ইতিমধ্যে আমাৰ হৈছে আৰু এইখিনি আমি ভালকৈ ভাজি ল'ম। ইতিমধ্যে ভজা হৈছে আৰু আমি ভাজি থোৱা পিঁয়াজতে আমি মচন্দৈ কেইটাও এড কৰি দিছোঁ। মচন্দৈখিনি ভালকৈ এনেকৈ লৰাই দিব। আপোনালোকে মই মচন্দৈখিনি এনেকৈ গোটাকৈ দিছোঁ। আপোনালোকে ইয়াৰ সলনি পিচিও দিব পাৰে, নাইবা অলপ খুন্দিও দিব পাৰে, কুটিও দিব পাৰে। ইচ্ছা অনুযায়ী নিজৰ কথা আৰু। অলপ সিজাৰ পাছত মই হালধি অলপ আৰু নিমখ এড কৰি দিছোঁ। ভালকৈ লৰাই দিব। দেখিছেনে, আমাৰ ইতিমধ্যে ভজা হৈয়ে গৈছে আৰু
আমি এইখিনি ভালদৰে মিক্স কৰি এনেকৈ লৰাই ল'ম। ইতিমধ্যে সিজিয়ে গৈছে। আমি এতিয়া ঢাকন মাৰি এইখিনি অকণমান সময় সিজিবলৈ দিম। দেখিছেনে? একেবাৰে সিজি কম হৈ গৈছে। দেখিয়ে লোভ লাগিছে নহয় জানো? লোভথপীয়া হৈ গৈছে। এতিয়া আমি ইয়াতে অলপ পানী এড কৰি দিছোঁ। মই কুহুমীয়া পানী এড কৰিছোঁ। আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে। দেখিছেনে কিমান বঢ়িয়া হৈছে? কালাৰটো অলপ গ্ৰেভি টাইপ হৈছে। আমাৰ মানুহ কম যে, সেইকাৰণে মই কমকৈ ৰান্ধিছোঁ। এতিয়া তাতে আমি মাছ কেইপিচো এড কৰি দিম। এতিয়া এইখিনি আমি ভালদৰে লৰাই মিক্স কৰি আমি উতলিবলৈ দিম ভালকৈ। পুনৰ আমি এইখিনি লৰাই মিক্স কৰি দিম। দেখিছেনে কিমান বঢ়িয়া হৈছে? মই কিন্তু একেবাৰে ৰখিবই পৰা নাই দেই ফ্ৰেণ্ডসকল। দেখিছেনে? দেখোঁতেনে ইমান কালাৰটো বঢ়িয়া হৈছে। তেনেহ'লে খাবলৈ এইটো কিমান টেষ্টি ৰেচিপি হ'ব পাৰে। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাবচোন ফ্ৰেণ্ডসকল। দেখিছে? ফ্ৰেণ্ডসকল কিমান বঢ়িয়া হৈছে। থেংক ইউ।